बिटिआरनि गिबि ड्राइभिं फरायसालिखौ बेखेवबाय। बिटिआरनि रोगाथाइ बिफाननि मावफुं सोद्रोमा रनेन्द्र नार्जारिनि नाजानायाव मोनसे बाखनायथाव हाबाफारि। बिटिआर सोरखारनि मावफुं सोद्रोमा रनेन्द्र नार्जारि बिथाङा लाइमोनफोरखौ मोजां रोखोमनि ड्राइभिं फोरोंथाय होनो थाखाय ड्राइभिं फरायसालि बेखेवनानै होबाय। बिटिआरनि सुख्लाय सेरफां बियाबनि बेन्दोंआव थानाय सुख्लाय गारि सालायनाय फरायसालिखौ दिनै बेखेवनानै होबाय बिटिआरनि रोगाथाइ बिफाननि मावफुं सोद्रोमा रनेन्द्र नार्जारि बिथाङा। मख'नो गोनांदि दिनै सुख्लाय ड्राइभिं फरायसालियाव मोजां थाखोनि ड्राइभिं फोरोंथाय होनो थाखाय बिटिआरनि रोगाथाइ बिफाना बे ड्राइभिं फरायसालिखौ गायसननानै दिनै बेखेवनानै होयो। बेनि अनगायैबो सुख्लाय ड्राइभिं फरायसालियाव मोजां थाखोनि फोरोंथाय होनाय जागोन होननानै बुंथियो। बे ड्राइभिं फरायसालियाव साखा खबनै, साखा खबब्रै आरो गिदिर गारिफोरखौ फोरोंनाय जागोन होननानै बुंथियो। दिनैनि बे बिटिआरनि गिबि ड्राइभिं फरायसालि बेखेवनाय हाबाफारियाव बाहागो लायो 30 नं गरेश्वर बियाबनि एमसिएलए पवित्र कुमार बर', तामुलपुर जिल्लानि जिल्ला बेंगिरि पंकज चक्रवर्ती, बिटिसिनि रोगाथाइ बिफाननि जयेन्ट कमिशनार, बाक्सा जिल्लानि डिटिअ सुति पराकर, गरेश्वर खाजोना बेंखन मावख'नि मावख'गिरि आरो सुख्लाय ड्राइभिं फरायसालिनि गोरायुं बिथांजों लोगोसे गोबां दैदेनगिरि आरो मावफारि फरायसा फरायसुलि आरो रायजो राजानि नुजाथिनायाव बे हाबाफारिया जानानै थाङो। बिटिआर অঞ্চলৰ কাৰণে আৰু আমাৰ সুক্লাই চেৰফাং সমষ্টিৰ কাৰণে ভাল খবৰ বুলি ক'ব লাগিব। বিটিআৰ গভৰ্ণমেণ্টৰ উদ্যোগত আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ড্ৰাইভিং স্কুল এটা সুক্লাই চেৰফাঙত বনোৱা হৈছিলে আৰু এইটো আজি কমপ্লিট হ'ল। এই ড্ৰাইভিং স্কুল আজি শুভ আৰম্ভণি কৰা হ'ল, উদ্বোধন কৰা হ'ল। এই কাৰ্যসূচীত উপস্থিত হৈছিলে আমাৰ গড়েশ্বৰ সমষ্টিৰ এমচিএলএ পবিত্ৰ বড়ো ডাঙৰীয়া আৰু আমাৰ তামুলপুৰ জিলাৰ আমাৰ ডিচি ডাঙৰীয়াও আহিছিলে আৰু লগতে আমাৰ চাৰ্কল অফিচাৰ গড়েশ্বৰ, ডিটিঅ আমাৰ বাস্কা, আমাৰ জইণ্ট কমিশনাৰ আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ বিটিসি আৰু আমাৰ বডোলেণ্ড ট্ৰান্সপৰ্ট ছাৰ্ভিচৰ আমাৰ OSD ডাঙৰীয়া মোৰ লগতে আছে। তো ভাল লাগিছে, আমাৰ বহুত বিষয়াসকল উপস্থিত হৈ আজি শুক্লা ড্ৰাইভিং স্কুলটো আজি শুভ আৰম্ভণি কৰিব পাই মই নিজকে আনন্দিত ভাবিছোঁ। মোৰ এটা সপোন আছিলে, যেতিয়া বিটিআৰ গভৰ্ণমেণ্টৰ আমাৰ দুটা চৰকাৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া মোক ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ দায়িত্ব দিছিলে। সেই দায়িত্ব দিয়াৰ পাছতে মই ভাল ড্ৰাইভাৰ এটা জন্ম দিয়াৰ কাৰণে, ভাল ড্ৰাইভাৰ বনোৱাৰ কাৰণে এটা সপোন মোৰ এটা মনত আছিলে। সেই সপোনটো বাস্তৱত হোৱা বুলি মই অনুভৱ কৰোঁ। কিন্তু ড্ৰাইভাৰ হ'ব লাগিলে চব এজন ড্ৰাইভাৰে ভাল ড্ৰাইভাৰ হ'ব লাগিব। ট্ৰাফিক নিয়মবিলাক পৰা জানিব লাগিব। এতিয়া টাউনত যেতিয়া গাড়ী চলায় ইয়াত বহুতো ছিগনেলবিলাক জানিব লাগে। সেই ড্ৰাইভিং স্কুলত চব কথাবিলাক শিকোৱা যাব। ইয়াৰ কাৰণে আমি গাইডলাইন মতে আমাৰ দিন ধৰা হৈছে। আমি হেভি গাড়ীও শিকাম, বাছ ইয়াতে শিকোৱা হ'ব আৰু মেজিক গাড়ী যিসকলে ইচ্ছুক আছে মেজিক গাড়ী চলাম কমাৰ্চিয়েল তেখেতৰ কাৰণে সুবিধা আমি দিয়াৰ কাৰণে চিন্তা কৰিছোঁ। আৰু এল্টো গাড়ী আমি যিবিলাক মানে সৰু গাড়ী চলাবৰ কাৰণে 4 চকা গাড়ী সেইটোৰ কাৰণে আমি সুবিধা দিছোঁ। আৰু স্কুটি আৰু বাইক সেইটো আমি ইয়াতে প্ৰথম আমাৰ ইনষ্টিটিউট আমাৰ ড্ৰাইভিং স্কুলত সেইখিনি আমি প্ৰথম আমি শিকাম। আৰু অলৰেডি আমি ফৰ্ম দিয়া হৈছিল আৰু 300জনকে ওপৰত মানে এটা ফৰ্মটো এতিয়া ৰাইজে ফৰ্ম দিয়া হ'ল। আমাৰ 200জন আমি এতিয়া ফ্ৰীকৈ আমি এতিয়া প্ৰথম আমি ইনষ্টিটিউট 200জন আমি ষ্টাৰ্ট কৰিম, ফ্ৰীকৈ শিকোৱা হ'ব। আৰু ভাবিছোঁ এইবাৰ বাজেটত আমাৰ 25-26ত আমি 700-800 মান আৰু এতিয়া এই বছৰৰ ভিতৰত কমচে কম 800-900 মান হৈ যাব। মানে 800জন মান এনেকুৱা আমি বছৰৰ ভিতৰত ইয়াতে স্কুলত ভাল ড্ৰাইভাৰ বনোৱাৰ কাৰণে আমি কিনি দিওঁ। সেইটো আমি ভাল লাগিছে, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ দায়িত্ব পাই এইখিনি কাম কৰিব দিবৰ পাই। আশা কৰিছোঁ এই ড্ৰাইভিং স্কুলৰ দ্বাৰা আমাৰ এই অঞ্চলৰ পৰা ভাল ড্ৰাইভাৰ ওলাব।
ড্ৰাইভাৰ কমৰ কাৰণে কিছুমান অসুবিধা হয় না আৰু কিছুমান ড্ৰাইভাৰ কম হোৱাৰ কিবা কাৰণ আছে এইবিলাক শিকিবৰ কাৰণে সুবিধাও নাছিলে সেই সুবিধাখিনি এতিয়া ৰাইজে আমাৰ শুক্লাত আমি ৰাইজৰ কাৰণে বনোৱা হ'ল ইয়াত শ্ৰম নিয়াত অলপ কেইটামান আমাৰ শ্ৰম নিয়া ব্যক্তিসকলে কৈছে যে মই বহুত ইচ্ছা আছিলে আগৰ পৰাই গাড়ী শিকিবৰ কাৰণে ড্ৰাইভাৰ হোৱাৰ কাৰণে কিন্তু এই সুবিধাটো পোৱা নাছিলোঁ মই এবাৰ ভাল পাইছোঁ আৰু ড্ৰাইভাৰ হ'মেই এবাৰ এনেকুৱা কৈ কিনে ফৰ্ম নিয়াও আমাৰ ইয়াৰ পৰা ৰিপৰ্ট আহিছে এইটো আমাৰ কাৰণে বিৰাট ভাল তো বহুত আমাৰ এই অঞ্চলৰ পৰা এটা মানে ইচ্ছুক মানে ৰাইজে কিছুমান ড্ৰাইভাৰ হ'ব ইচ্ছা কোনোবা বাছ ড্ৰাইভাৰ হ'ব ইচ্ছা কোনোবা মেজিক ড্ৰাইভাৰ হ'ব ইচ্ছা নে কোনোবা এল্টো ড্ৰাইভাৰ হ'ব ইচ্ছা কোনোবা বাইক চলাব নাজানে ভালকৈ মই বাইক চলাব পাৰিম ভাল শিকিম এইটো ইয়াতে শিকিব পাৰিব কোনোবা স্কুটি শিকিব নাজানে স্কুটি সেইটো ইয়াতে শিকাও যাব তো এনেকুৱা আমি পৰ্যায়ক্ৰমে আমি এই সুবিধাবিলাক আমি দিম এতিয়া আমি প্ৰথমে বাছ মেজিক আৰু আমাৰ এল্টো এনে স্কুটি আৰু বাইক এটা শিকোৱা যাব এইটো আমাৰ এটা সুবিধা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অলৰেডি আমাৰ অসমৰ জনপ্ৰিয় নেতা আমাৰ চবৰে সকলো শ্ৰদ্ধা মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মাই কৈছে যে ড্ৰাইভিং ইনষ্টিটিউটে ড্ৰাইভিং লাইচেঞ্চ দিয়াৰ কাৰণে চিন্তা কৰিছে এইটো চিন্তাৰ লগত আমাৰ এই ড্ৰাইভিং স্কুলটো মিলি গৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ডিক্লেয়াৰ কৰিছে ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ কিয়নো ভাল ড্ৰাইভাৰৰ প্ৰয়োজন আছে বহুতো মই যেতিয়া ড্ৰাইভাৰ মই যে ড্ৰাইভটো লৈছিলোঁ বহুতো মানে সুখৰ সংসাৰ বহুতো পৰিয়ালৰ দুখত আঘাত পাইছোঁ বহুতো ভাল ড্ৰাইভাৰ মানে ড্ৰাইভাৰটো ভাল নিশিকাৰ কাৰণে নাজানাৰ কাৰণে কাৰোবাৰ ল'ৰা মৃত্যু হৈছে কাৰোবাৰ ভাই মৃত্যু হৈছে এই ল'ৰা ভাই মৃত্যু হ'লেতো এইটো দেশৰ কাৰণে আমাৰ অসমৰ কাৰণে ভিতৰৰ অঞ্চলৰ কাৰণে সকলোৰে ক্ষতি কাৰোবাৰ ল'ৰা যদি মৃত্যু হয় আমাৰোতো দুখ লাগে ইয়াৰ কাৰণে ভাল ড্ৰাইভাৰ ওলোৱাৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই কথাটো জনাইছে এইটো আগত আমি লৈ কিনে কাম কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ শুক্লাই ড্ৰাইভিং স্কুলে বহুকেইটা আমাৰ বাট মুকলি কৰিব প্ৰথম কথা আমাৰ নিবনুৱা সমস্যাৰ ক্ষেত্ৰত আমাক দ্বিতীয় কথা যুৱক যুৱতীসকলক এটা এণ্টাৰপ্ৰাইজিং লাইনত আগবঢ়াই উদ্যোগী কৰাৰ ক্ষেত্ৰত এই শুক্লাই ড্ৰাইভিং স্কুলে এটা বিশেষ অৰিহণা যোগাব আৰু এই শুক্লাই ঠাইখনত ইতিমধ্যে আমাৰ বহুত খুব সুন্দৰ সুন্দৰ অনুষ্ঠান আছে আমাৰ পাৰ্ক আছে ইয়াত এটা নতুন সংযোজন হ'ল আমাৰ ড্ৰাইভিং স্কুল মই ভাবোঁ যে ইতিমধ্যে ইয়াতে আমাৰ ল'ৰা ছোৱালী প্ৰায় 200তকৈ অধিকে এপ্লাই কৰিছে গতিকে এখন অসমৰ আগশাৰীৰ ড্ৰাইভিং স্কুল হিচাপে পৰিগণিত হ'ব আৰু এইখনে আমাৰ যুৱক যুৱতীসকলক সঠিকভাৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এমপ্লয়মেণ্টৰ ক্ষেত্ৰত সুন্দৰভাৱে অৰিহণা যোগাব পাৰিব गुनगोनां गोजौ सोलोंथाइ लानो गोसो गुदुं फरायसाफोरनि थाखाय गोजोनथाव खौरां क'क्राझारनि बड'लेण्ड स्टार एकाडेमियाव फरायसाफोरनि मुं थिसननाया सोलिगासिनो 2025-26 सोलोंथाइ बोसोरनि थाखाय 6 थाखोनिफ्राय 9 थाखोसिम आरो एचएस फार्स्ट इयार आरो एचएस सेकेन्ड इयार थाखोआव फरायसाफोरनि गोदानै मुं थिसननाया सोलिगासिनो क'क्राझार सहरजों नांजाबनाय साहा फारसे साखाथि तितागुरियाव थानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव बड' मिडियामनि 6 थाखोनिफ्राय 9 थाखोसिम साइन्स आर्ट्स कमार्स स्ट्रीमाव बड' आरो इंलिश मिडियामाव एचएस फार्स्ट इयार आरो एचएस सेकेन्ड इयार थाखोआव फरायसाफोरनि गोदानै मुं थिसननाया दासान्दि सोलिगासिनो दं रोंगौथि गोनां फोरोंगिरिफोरनि फोरोंथाय होनायजों लोगोसे गोबां उफ्रा सोलोंथायनि खाबुफोर जेरै डेली फ्री जेईई आरो नीट क्लास जेईई नीट आरो कम्पिटिटिव एग्जामनि थाखाय फ्री मक टेस्ट इंग्लिश स्पीकिंग क्लास डेली जीके क्लास कैरियर गाइडेंस लाइब्रेरी फेसिलिटीज पर्सनल एटेंशन हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा थाग्रा हस्टेल बायदि बायदि सोलोंथाय खाबुफोरजों गुनगोनां सोलोंथायखौ बे बड'लेण्ड स्टार एकाडेमियाव मोननो हागोन बेनि अनगायैबो मेट्रिक आनजादाव 85% एबा बेनि बांसिन नम्बर मोननाय फरायसाफोरनो बेसेन लायालासे मुं थिसनथाय होगोन आरो बिफेल नखरनि फरायसाफोरनो मुं थिसननायाव 20% रेहाय होनाय जागोन अब्ला मानोथो गोबाव खालामनो नोंथाङाबो गुनगोनां गोजौ सोलोंथाय लानो थाखाय क'क्राझारनि बड'लेण्ड स्टार एकाडेमियाव मुं थिसननायनि खाबुखौ लादो बांसिनै मिन्थिनो थाखाय गाहायाव होनाय मबाइल नम्बराव फोनांजाब खालाम मोबाइल नम्बर 7638008149 6003494371 आरो 6003049997